মজা পাইছে না মানে মই ইয়াত আহোঁতে ভণ্টিয়ে কৈছিলে যে অকণমান ষ্টেণ্ডাৰ্ডত যাবি চশমা তচমা মাৰি সেইকাৰণে চশমা পিন্ধি আহিলোঁ কিন্তু একো দেখা নাছিলোঁ দেই এনেই আন্দাজত আহি আছিলোঁ আৰু আপোনালোকৰ ভালনে পিছৰখিনি এইবাৰৰখিনি বাৰু যা হওক আপোনালোক সকলোৱে ভালে আছে জানি ভাল লাগিছে দেই আৰু তথাপিতো ইমান কষ্ট কৰি আজি এই অনুষ্ঠানটি যোৱাকালি আৰু আজি এই অনুষ্ঠানটি পাতিছে তাৰ কাৰণে এইখন কমিটিৰ লগত জড়িত সমূহ বিষয়ববীয়া কৰ্মচাৰী সকলোকে আমাৰ তৰফৰ পৰা লগতে বেহৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মৰমবিলাক যাচি আছোঁ ইয়াতে যিমানবিলাক মানুহ বৰ্তমান উপস্থিত আছে যিমানখিনি মানুহ ইয়াতে বিচনীৰে বিচি আছে তেখেতসকলকো আৰু যিসকল ব্যক্তিয়ে মানে ডেকা ল'ৰা আমাৰ নতুন নতুন ছোৱালীবিলাকৰ লগত প্ৰেম কৰিম বুলি ভাবি আছে যিসকল ব্যক্তিয়ে আন্ধাৰে খুজিবলৈ এইটো দিম বুলি ভাবি আছে কিন্তু বৰ্তমানলৈকে দিব পৰা নাই আৰু যিসকল ব্যক্তিয়ে ইটো দি ফিটিং তেখেতসকলকো আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা হাত মাৰি দিয়কচোন এইটো হাত চাপৰি আকৌ আমাৰ কাৰণে মাৰিব দিয়া নাই আপোনালোকৰ ওচৰত থকা মহকেইটা যাবৰ কাৰণেহে মাৰিব চাইকেল কাৰণে তই ইনচাল্ট কৰিছ তই বুজিয়ে নাপাওঁ চাব দেই মই যে চাইকেলখন আনিছোঁ চাইকেলখন আজিকালি খুব কমকৈ দেখা পোৱা যায় নে নাযায় এটা পুৰণা বস্তু এটাক মই ধৰি ৰখাৰ এটা প্ৰচেষ্টা চলাইছোঁ সেইটো বাৰু সলাই ল'ব লাগে নে ঠাট্টা কৰিব লাগেহে মই বহুত ডাঙৰ ডাঙৰ গাড়ী চলাব পাৰোঁ ভণ্টি মই পাঞ্জাৱী ট্ৰাক চলাব পাৰোঁ শুনিছে কথা পাঞ্জাৱ মানুহ সেইটো পাঞ্জাৱী ট্ৰাক চলায় এতিয়া পাঞ্জাৱীহে ট্ৰাক চলাব আৰে মই পাঞ্জাৱী ট্ৰাকো চলাব পাৰোঁ কেৱল ডাঙৰ ডাঙৰ গাড়ীবিলাক মই তলত চলাওঁ আৰু বাকী মই গান গাম নেকি বাৰু পেণ্ডেলটো বৰ ভাল লাগিছে ন পেণ্ডেলটো মই আজিয়ে কওঁতে পেণ্ডেলটো কণ্টেক্ট নম্বৰটো লৈ লওঁ না পেণ্ডেলটো কোনখন কেনেশ্বৰ পৰা বন্দোবস্ত কৰা আছিলে কমিটিৰ লগত মই পাতি ল'ম মই আৰু এটা কথা কওঁ মোৰ বিয়াত আপোনালোক সকলোকে মই নিমন্ত্ৰণটো দিলোঁ মই ৰাজহুৱাভাৱে মোৰ বিয়াত নিমন্ত্ৰণটো দিলোঁ বিয়া বাৰু 3 বছৰমান পাছত হ'ব আজিয়ে দিবা হয় আৰু এইটো পেণ্ডেলৰ মালিক থাকিব লাগিব মই গান গাম নে এতিয়া গান গোৱাৰ আগত কমিটি সুধি লওঁ কোনোবা ছিংগাৰে গান গাব নেকি গাব যদি ছিংগাৰে গান গায় তই কিয় গাব লাগে এনেই আৰু এটা নাম নহয় নেকি কথা এটা আছে অসমীয়া মানুহে গান গাব পাৰিব লাগিব নহ'লে কমিটিৰ দাদাসকলে যাওঁতে গোল পিটন দিব লাগে নহয় তই গান গালে মানুহ এটাও নাথাকে ইয়াত খালি এই মোবাইলকেইটা জিলিকি থাকিব আপোনালোকে তালে হাত চাপৰি বজাব নে তালে কিন্তু সকলোৱে বজাব লাগিব কোনো দৰকাৰ নাই কিয় কমিটিয়ে পইচা আমাৰ দুটাই দিছে আপোনালোকক দিছে একদম সহযোগ নকৰিব হ'লেও মৰম বোলা বস্তুটো আছে নহয় নে বাৰু কি তালে বজাব দেই ৰাইজ একেলগে এটা বাতি পুনৰু এটা বাতি এটা বাতি দোতুৰা মূৰৰ চুলি চিনি আশীৰ্বাদ চুলি চিঙি আশীৰ্বাদ কৰোঁতে কৰোঁতে চুলি যায় নোহোৱা বদলছে গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে চুলিখিনি সোনকালে আহি যায় নে কি কয় বাৰু আৰু এটা গান গাম নেকি গাম নে নাগাম সহায়
সোণ টুকুৰা পিন্ধি থাকোঁতে সেই সোণাৰীজনৰ বিয়া থাকিল এই ওচৰৰ দমকলটোৰ পৰা পানী খাবলৈ গৈ শুনি আছে কাষৰ মানুহৰ সেই গানটো বাজি আছে গালি নাগাওঁ যে মেট্ৰিক পৰীক্ষা দিয়া কিমানজন কেণ্ডিডেট আছে যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিলে কিমানজন আছে ঘৰত আছে চাগে প্ৰায় ভগৰে নাই কি বাৰু আছেনে নাই আছে গতিকে আছে বুলি ক'বলৈও ভয় খাইছে নহয় বেছি চাগে নাই সেইকাৰণে গম কৰি গৈছে আচ্ছা আপোনালোকে গম পায় যিবিলাকে মেট্ৰিকত ভালকৈ উত্তীৰ্ণ হ'ব পাৰে তেওঁলোকক চৰকাৰে কি দিয়ে কি দিয়ে লেপটপ সেইকাৰণে মই এটা পদক্ষেপ লৈছোঁ যিসকলে বোলে ভাল কৰিলে তেওঁলোকে লেপটপ পালে ভাল কাম কৰিলে কিন্তু যিসকলে ফেইল কৰিব তেখেতসকলে পাব কি সেইকাৰণে মই ভাবিছোঁ যিসকলে ফেইল কৰিব তেখেতসকলৰ কাৰণে মোৰ বেটেৰী ৰিক্সাৰ ব্যৱস্থা কৰিম দাদা মই বস্তু এটা দেখি আছোঁ অহা পৰা লক্ষ্য কৰি আছোঁ তই দেখিছনে কি বস্তু এইফালে চাচোন দেখিছ কি দেখিছ বাৰু এই যে বগাকৈ যে অকণমান শকতকৈ যে ছোৱালী মোৰ লগত ধুনীয়া মিলিব দেখিছে মই মিছাই কৈছিলোঁ নে ছোৱালী পাগল নহয়নে মই ছোৱালী নামটো লোৱাই নাই কি টপককৈ বান্ধিছে বগাকে ধুনীয়াকৈ ছোৱালীজনী নকবি যাম প্ৰগ্ৰেম কৰিবলৈ আহিছোঁ ইয়াত পিটিব বেছি ছোৱালী কৰি পুলিচৰ মান ক'বা জোৱাই পুলিচ যে এনিটাইম পুলিচ ল'বলৈ লৈ ঘূৰি ফুৰে মানে মোবাইল হেল্ল' মুকুতা দা ভালে কোনে ক'লে মই হিমানী সেইদিনা যে নাম্বাৰটো দিছিলোঁ সেইদিনা যে কাকো লগ পাইছিলোঁ মানুহ যাবই নোৱাৰি সঁচা কথা কতি মিছা কৈছ নহয় এইটোতো ক'ব আহিলে এইবিলাক এনে মোক মাৰিছে আৰু পাৰ্কত কৰি পোৱা নাই সৰু সৰু পুঠি মাছৰ মই আজি ভাবিছিলোঁ তোৰ বিয়াৰ পৰা ছোৱালী এজনী নিম এতিয়া দেখিলে প্ৰথমটো ফোন আহিছে আৰু একো নাই মই টেনশ্যন নলওঁ মই লৈ যাম আমাৰ গাড়ীখনত আমি 4জন আহিছোঁ ঠাই নাই তথাপিতো লৈ যাম কাৰণ যদি ছোৱালীজনী যায় মই দৰকাৰ হ'লে গাড়ীৰ পিছফালে মানে টিকেট সোমাই লৈ যাম নিম আছোঁ দেই নিবিয়ে বাৰু যাবনে ছোৱালী যাব কিমান ছোৱালী বাৰু মই তাকে কওঁ মোক কিমান দিনে ভাল পায় হাতবিলাক দাঙিব লাগে আৰু মোক যিমান দিনে বেয়া পায় ভৰিবিলাক দাঙিব লাগে ইয়াত বৰ মৰম লাগে ন সঁচা কথা হয় কিমান ভাল লাগে বাৰু চাওকচোন এবাৰ ভালকৈ মাইকটো নমা ভালকৈ চাওকচোন কাৰ নিচিনা লাগিছে চিনি পাইছেনে ক'ব পাৰিব চাব হা এইফালে যদি এটা পাত দিওঁ এইফালেও যদি এটা পাত দিওঁ এইফালে যদি ডাঙৰকৈ ফাৰি এডাল দিওঁ কাৰ নিচিনা সেই আমাৰ পকা ফেকাটো নিচিনা নালাগেনে মোৰ গোটেই সমান কৰি পেলালে বাৰু আপোনালোকে আজিকালি স্কুলবিলাকৰ কথাবিলাক গম পায় নে নাপায় এনেকুৱা এটা ঘটনা মানে এখন স্কুলত ছাত্ৰ ছাত্ৰীবিলাক আছে থাকোঁতে মাষ্টৰজন আহি কিনে ছাত্ৰ ছাত্ৰীসকলক ক'লে এইখনৰ ওপৰত পাৰিনে যাব নহয় সেইবুলি মই কোৱা নাই মাষ্টৰজন ছাত্ৰজনক সুধিছোঁ দেই তাৰপিছত মানে কি হ'ল এই যেতিয়া মাষ্টৰজন আহি ক'লে যে তোমালোকে প্ৰাৰ্থনা কৰিলানে তেতিয়া মানে ছাত্ৰ ছাত্ৰীবিলাকে ক'লে যে নাই কৰা তেতিয়া মাষ্টৰজনে ক'লে তোমালোকে প্ৰাৰ্থনাটো কৰি লোৱা তেতিয়া তাহাঁতে প্ৰাৰ্থনাটো কৰিছে যে তুমি চিত্ৰ ভিত্তিমূলক প্ৰৱৰ্তক নাৰায়ণ তুমি নেতা মই নেতা ভক্ত তেতিয়া মাষ্টৰজনে কৈছে যে কিতাপ পত্ৰটো নায়েই গতিকে এই প্ৰাৰ্থনাটোকে অসমীয়াত অনুবাদ কৰি দিওঁ এজনে অসমীয়াত অনুবাদ কৰি দিছে যে তুমি চিত্ৰ ভিত্তিমূলক তাৰমানে তুমি যেতিয়া চিট পৰীক্ষা দি আছিলা মই ভিত্তি পৰীক্ষা দি আছিলোঁ পৰ্বতক নাৰায়ণ পৰ্বতৰ পৰা নাৰায়ণে চাইছিল তুমি নাথ মই নাথ ভক্ত তাৰমানে তুমি ফেল আৰু মই ফেল মাষ্টৰ
কয় ভাতটো মাত তাই কৈছে একদম মই ভাতটো মাতিব নালাগে আগতে তই মাত মাদাৰৰ ভাতটো সেইটা মাদাৰৰ ভাতটো মাতি আছে মাদাৰে গুণ মাদাৰ মাদাৰ দুই গুণ ফাদাৰ মাদাৰ তিনি গুণ সিস্টাৰ মাদাৰ চাৰি গুণ ব্ৰাদাৰ মাদাৰ পাঁচ গুণ বাকীখিনি কি মাতিব নোৱাৰিলে লগৰ বেলেগ এজনক ক'লে তই পুৰণাটাত কয় ভাতটো মাত এটা কি পুৰণাটাত কয় ভাত মাতি আছে কয় গুণ ক দুই গুণ ক কক তিনি গুণ ক কক চাৰি গুণ ক কক পাঁচ গুণ ক বঢ়িয়া তজনে কৈছে তই নহয় যদি এটা মূল বিষয় হ'ব হয় ইমান সময় পৰি পেলোৱা হয় বাৰু আমাৰ মনিয়ে আৰু এটা ভাল গান গায় কি হ'ল ৰাইজ এনে কি গ'ল যে নহয় টোপনি ধৰিছে আকৌ কোনেতো কিমান বাৰে বাৰে ফোন কৰি থাকে বাৰু চিনাকি নম্বৰ বেছি কৰ মুকুতা দা আজি লগ কৰিবনে ক'ত মোক লগ কৰাৰ কথা নাছিল জানো আজি ক'তো আপুনি আহক সোনকালে মই ফাংচনতে আছোঁ মই ফাংচনতে আহা নাই ফাংচনৰ ক'ত আছে নাই নহয় আছে কোনোবা এনেই কৈছে কোনোবাই এনেই নকয় মই আহোঁতেই গম পাইছোঁ গুৱাহাটীৰ পৰা ইয়ালৈকে মোবাইল টিপি চাৰ্জ খতম এতিয়া তোৰ কথাটো গম পালে ছোৱালীক নাম্বাৰ দিছে এনেই কৈছে ভণ্টি এনেই নাই কোৱা তই সঁচা কথা ক ক'ত আছে ইয়াত মই লৈ যাম এতিয়া নাই তই এটা কথা ভণ্টি তই এটা মোক প্ৰশ্ন উত্তৰ দে যে বাপেক বেছি বুদ্ধিয়ক না পুতেক প্ৰশ্ন পিছত উত্তৰ দিম কোনোবা আছে নেকি তই ভয় খাব নালাগে মই লৈ যাম নাই তই ক বাপেক বেছি বুদ্ধিয়ক না পুতেক পুতেক আপোনালোকে কওক বাপেক বেছি বুদ্ধিয়ক না পুতেক বাপেক বেছি বুদ্ধিয়ক না পুতেক পুতেক যদি পুতেকে বেছি বুদ্ধিয়ক কলম বছৰে আমেৰিকাখন আৱিষ্কাৰ কৰিলে তাৰ পুতেকে তাৰ ধুতিটো কৰি আছে নমস্কাৰ আচ্ছা আজিকালি থানাত ইংৰাজী টিউচন ল'বলৈ যে আপোনালোকেতো গম পায়ে যাওঁ এতিয়াই চব গম পাব কিমান পণ্ডিত আছে ইংৰাজী মানে এতিয়া তোক মই ইংৰাজীত প্ৰশ্ন সুধিম প্ৰশ্ন সাজু হ মোক প্ৰশ্ন সুধিম তই লাজ নাপাবি মইহে লাজ পাম নেকি এনেকুৱা কথা আচ্ছা তই মোক এটা ট্ৰান্সলেট কৰি দেচোন অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব লাগে কি কৰিম ভগৱান দাস এজন ভাল মানুহ পটককৈ কৈ দে ইয়াত বহুত ল'ৰা ছোৱালী আছে সিহঁতে শিকিব লাগে ভালকে মন দি শুনিবা দেই ভগৱান দাস এজন সঁচাকে ভাল মানুহ সকলোৱে জানে নে কি কয় বাৰু জানে তই ইংৰাজীত ক ইংলিছত ভগৱান দাস এজন ভাল মানুহ দাদা ফটো উঠাইছে দেই তই ফটো পোষ্ট পিছত দিবি আমি যেতিয়া প্ৰগ্ৰেম শেষ কৰিম তেতিয়া ফটো উঠিবি এতিয়া ক ভগৱান দাস এজন ভাল মানুহ ভগৱান দাস এজন ভাল মানুহ ভগৱান গড দাস ইজ এ গুড মেন কি গড দাস ভগৱান দাসটো ইংলিছত গড দাসে হয় নে কি কামৰ দাদাজনী বা ই দেখিছোঁ বৰ পাৰিছে আৰু ভগৱান এজন মানুহৰ নাম মানুহৰ নামত একো নহয় নহয় আচ্ছা এতিয়া কচোন তই ইংৰাজী মোক তোৰ ওচৰলৈ মাতচোন মানে মই এতিয়া মোৰ ওচৰলৈকে আনিব লাগে শুনিব দেই কি হ'ব আৰু তই ক মানে জানে নেকি হেৰি হা Come here! Come here! Maksudnya? আহিছে দেই Jangan tuh kita সেইটো এনেই নহয় মাল আছে এতিয়া আকৌ মোক সেই জেগালৈ পঠাই দিব লাগে ইংৰাজী আগৰ জেগালৈ পঠাই দিব লাগে ইংৰাজী মানুহটো প্ৰেছাৰ উঠাই মাৰিব আমি গৈছেগে দেখি দে অ'কে ভাইটিজনে মোক অকণমান পৰামৰ্শ এটা দিছে মই পানী যাম আপোনালোকে আশীৰ্বাদ কৰিব পাৰিম নে নোৱাৰিম পাৰিমনে মই নোৱাৰোঁ উলিয়াই কৈছে কাম ইয়াত কেনেকুৱা বৰ পাইছা দেই চিধা আছ জানো ক'ত
বহিবাতো অসমীয়া ব্যাকৰণত কেনে অসমীয়া ধৰিছোঁ ইংৰাজী বহুত পাইছা